অপেক্ষাত থকা পৰীক্ষাৰ্থীৰ বাবে এই মুহূৰ্তত ভাল খবৰ আহি পৰিছে যেহেতু কাইলৈ কেইবা লক্ষ নিবনুৱাৰ অপেক্ষাৰ অন্ত পৰিব যেহেতু আসাম ডাইৰেক্ট ৰিকুৱাৰমেণ্টছৰ ফলাফল ঘোষণা কৰা হ'ব কাইলৈ আৰু এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তৰ হে গুৰুত্বপূৰ্ণ খবৰ জনাই আছো নিযুক্তি পৰীক্ষাৰ ফলাফলৰ বাবে ৰৈ থকাৰ পৰীক্ষাৰ্থীৰ বাবে ভাল খবৰ কেইবা লক্ষ নিবনুৱাৰ অপেক্ষাৰ অন্ত পৰিব কাইলৈ ঘোষণা হ'ব আসাম ডাইৰেক্ট ৰিকুৱাৰমেণ্টছৰ ফলাফল এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰাৰ্থীয়ে ফলাফল চাব পাৰিব চৰকাৰৰ ৱেবছাইটত SEBA online.organizationত ফলাফল চাব পাৰিব প্ৰাৰ্থীসকলে নিযুক্তি লাভ কৰিব 20,000তকৈ বেছি যুৱক যুৱতীয়ে বিশেষ সতৰ্কতা অৱলম্বন কৰি অনুষ্ঠিত হৈছিল নিযুক্তি পৰীক্ষা নিযুক্তি পৰীক্ষাৰ দিনটোত বন্ধ ৰখা হৈছিল ইন্টাৰনেট সেৱা পৰীক্ষাত অৱতীৰ্ণ 4 লাখতকৈও অধিক প্ৰাৰ্থী অসম প্ৰত্যক্ষ নিযুক্তি ফলাফল 2022 অসম মাধ্যমিক শিক্ষা পৰিষদে কাইলৈ ঘোষণা কৰিব গ্ৰেড 3 আৰু 4 চাৰিটা পদৰ বাবে পোনপটীয়া নিযুক্তি ফলাফল 2022 কাইলৈ ঘোষণা কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া মন্তব্য প্ৰকাশ কৰিছে অসম প্ৰত্যক্ষ নিযুক্তি ফলাফল 9 অক্টোবৰত ৱেবছাইটত মুকলি কৰা হ'ব অৱশ্যে বোৰ্ডে ফলাফলৰ মুক্তিৰ তাৰিখ আৰু সময় সম্পৰ্কে কোনো বিকৃতি প্ৰকাশ কৰা নাই প্ৰাৰ্থীসকলে অফিচিয়েল ৱেবছাইট SEBA online.organizationত অসম প্ৰত্যক্ষ নিযুক্তি ফলাফল পৰীক্ষা কৰিবলৈ সক্ষম হ'ব অসম প্ৰত্যক্ষ নিযুক্তি আয়োগে মুঠ 26,422টা খালী পদৰ বাবে গ্ৰেড 3 আৰু গ্ৰেড 4 নিযুক্তিৰ অধিসূচনা এতিয়া প্ৰকাশ কৰিছে যাৰ ভিতৰত গ্ৰেড 3 আৰু পদৰ বাবে 13,300টা আৰু গ্ৰেড 4 পদৰ বাবে 13,341টা পদ খালী আছে 4 লাখতকৈও অধিক প্ৰাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল এতিয়া নিযুক্তি পৰীক্ষাৰ ফলাফলৰ বাবে ৰৈ থকা পৰীক্ষাৰ্থীসকলৰ বাবে এই মুহূৰ্তত ভাল খবৰ আহি পৰিছে কিয়নো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে কেইবা লক্ষ নিবনুৱাৰ অপেক্ষাৰ অন্ত পৰিব কাইলৈ যেহেতু কাইলৈ ঘোষণা কৰা হ'ব আসাম ডাইৰেক্ট ৰিকুৱাৰমেণ্টছৰ ফলাফল আৰু প্ৰাৰ্থীয়ে ফলাফল চাব পাৰিব চৰকাৰৰ ৱেবছাইটত নিযুক্তি লাভ কৰিব 20,000তকৈও বেছি যুৱক যুৱতীয়ে বিশেষ সতৰ্কতা অৱলম্বন কৰি অনুষ্ঠিত হৈছিল নিযুক্তি পৰীক্ষা আৰু জানিবলৈ পোৱা মতে নিযুক্তি পৰীক্ষাৰ দিনটোত বন্ধ ৰখা হৈছিল ইন্টাৰনেট সেৱা পৰীক্ষাত অৱতীৰ্ণ 4 লাখতকৈও অধিক প্ৰাৰ্থী এই মুহূৰ্তৰ হে সুখবৰ যেহেতু নিযুক্তি পৰীক্ষাৰ ফলাফলৰ বাবে ৰৈ থকা পৰীক্ষাৰ্থীসকলৰ বাবে এই মুহূৰ্তত ভাল খবৰ আহি পৰিছে য'ত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে কাইলৈ ঘোষণা কৰা হ'ব আসাম ডাইৰেক্ট ৰিকুৱাৰমেণ্টছৰ ফলাফল এতিয়া কেইবা লক্ষ নিবনুৱাৰ অপেক্ষাৰ অন্ত পৰিব এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰাৰ্থীসকলে ফলাফল চাব পাৰিব চৰকাৰৰ ৱেবছাইটত SEBA online.organizationত ফলাফল চাব পাৰিব প্ৰাৰ্থীসকলে আৰু নিযুক্তি লাভ কৰিব 20,000তকৈ বেছি যুৱক যুৱতীয়ে এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ য'ত বিশেষ সতৰ্কতা অৱলম্বন কৰি এই নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল আৰু সেই নিযুক্তি পৰীক্ষাৰ দিনটোতে বন্ধ ৰখা হৈছিল ইন্টাৰনেট সেৱা আৰু এই মুহূৰ্তত এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সুখবৰ লৈ আহিছে নিযুক্তি পৰীক্ষাৰ প্ৰাৰ্থীসকলৰ বাবে পৰীক্ষাৰ্থীসকলৰ বাবে এই সুখবৰ য'ত নিযুক্তি পৰীক্ষাৰ ফলাফলৰ বাবে ৰৈ থকা পৰীক্ষাৰ্থীৰ বাবে এই মুহূৰ্তত ভাল খবৰ আহি পৰিছে কেইবা লক্ষ নিবনুৱাৰ অপেক্ষাৰ এতিয়া অন্ত পৰা দেখিবলৈ পোৱা গৈছে যেহেতু কাইলৈ ঘোষণা কৰা হ'ব আসাম ডাইৰেক্ট ৰিকুৱাৰমেণ্টছৰ ফলাফল প্ৰাৰ্থীসকলে এটা বিশেষ ৱেবছাইটত চাব পাৰিব ফলাফল আৰু নিযুক্তি লাভ কৰিব 20,000তকৈ বেছি যুৱক যুৱতীয়ে SEBA online.organizationত ফলাফল চাব পাৰিব এতিয়া প্ৰাৰ্থীসকলে এই মুহূৰ্তৰ হে সুখবৰ বহু নিবনুৱাৰ এটা কপাল ফুলিব কাইলৈ চৰকাৰী চাকৰি লাভ কৰিবলৈ সক্ষম হ'ব য'ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সুখবৰ লৈ আহিছে পৰীক্ষাৰ্থীসকলৰ বাবে নিযুক্তি পৰীক্ষাৰ
ফলাফলৰ বাবে ৰৈ থকা পৰীক্ষাৰ্থীসকলৰ বাবে এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সুখবৰ লৈ আহিছে য'ত কেইবা লক্ষ নিবনুৱাৰ এতিয়া অপেক্ষাৰ অন্ত পৰা দেখিবলৈ পোৱা গৈছে যিহেতু কাইলৈ ঘোষণা কৰা হ'ব আসাম ডাইৰেক্ট ৰিকুৱাৰমেণ্টছৰ ফলাফল আৰু য'ত নিযুক্তি পৰীক্ষাৰ দিনটোত বন্ধ ৰাখিছিলে ইণ্টাৰনেট সেৱা বিশেষ সতৰ্কতা অৱলম্বন কৰি এই পৰীক্ষা অনুষ্ঠিত কৰা হৈছিলে আৰু বৰ্তমান এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে কাইলৈ ঘোষণা কৰা হ'ব আসাম ডাইৰেক্ট ৰিকুৱাৰমেণ্টছৰ ফলাফল সেই পৰীক্ষাৰ্থীসকলৰ বাবে এতিয়া সুখবৰ আহি পৰিছে ৰাজ্যজুৰি য'ত ইণ্টাৰনেট সেৱা কৰ্তন কৰি এই পৰীক্ষা অনুষ্ঠিত কৰা হৈছিলে য'ত বিশেষ সতৰ্কতা অৱলম্বন কৰিছিলে আৰু বৰ্তমান এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে কাইলৈ আসাম ডাইৰেক্ট ৰিকুৱাৰমেণ্টছৰ ফলাফল ঘোষণা কৰা হ'ব কেইবা লক্ষ নিবনুৱাৰ এতিয়া অপেক্ষাৰ অন্ত পৰিব এই সুখবৰ লৈ আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি পৰীক্ষাৰ ফলাফলৰ বাবে যিসকল পৰীক্ষাৰ্থী ৰখি আছিলে তেওঁলোকৰ বাবে এই সুখবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লৈ আহিছে মই পুনৰবাৰ জনাইছো য'ত SEBA.online.org ফলাফল চাব পাৰিব প্ৰাৰ্থীসকলে এই ৱেবছাইটত ফলাফল চাব পাৰিব বিশেষ সতৰ্কতা অৱলম্বন কৰি যেহেতু এই পৰীক্ষা অনুষ্ঠিত কৰা হৈছিলে আৰু এতিয়া জানিবলৈ পোৱা মতে নিযুক্তি লাভ কৰিব 20,000তকৈ বেছি যুৱক যুৱতীয়ে আৰু এতিয়া ঘোষণা কৰা হৈছে যে প্ৰাৰ্থীসকলে ফলাফল চাব পাৰিব চৰকাৰৰ এই বিশেষ ৱেবছাইটত SEBA.online.org তেতিয়া ফলাফল চাব পাৰিব প্ৰাৰ্থীসকলে এই বিশেষ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ সংযুক্ত হোৱা দৰ্শকসকলক মই পুনৰবাৰ জনাইছো য'ত নিযুক্তি পৰীক্ষাৰ ফলাফলৰ বাবে ৰৈ থকা এতিয়া পৰীক্ষাৰ্থীসকলৰ বাবে সুখবৰ আহি পৰিছে কিয়নো কাইলৈ ঘোষণা কৰিব আসাম ডাইৰেক্ট ৰিকুৱাৰমেণ্টছৰ ফলাফল য'ত বিশেষ সতৰ্কতা অৱলম্বন কৰি এই পৰীক্ষা অনুষ্ঠিত কৰিছিলে ৰাজ্যজুৰি ইণ্টাৰনেট সেৱা কৰ্তন কৰি দিয়া হৈছিলে আৰু বৰ্তমান এতিয়া ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰাৰ্থীসকলে ফলাফল চাব পাৰিব চৰকাৰৰ এই বিশেষ ৱেবছাইট SEBA.online.org ফলাফল চাব পাৰিব আৰু নিযুক্তি লাভ কৰিব 20,000তকৈও বেছি যুৱক যুৱতীয়ে এই মুহূৰ্তৰ সেই সুখবৰ সেই পৰীক্ষাৰ্থীসকলৰ বাবে সুখবৰ য'ত ইণ্টাৰনেট সেৱা ৰাজ্যজুৰি কৰ্তন কৰি এই পৰীক্ষা অনুষ্ঠিত কৰিছিলে বিশেষ সতৰ্কতা অৱলম্বন কৰি এই পৰীক্ষা অনুষ্ঠিত কৰিছিলে আৰু বৰ্তমান সেই সময় আহি পৰিছে য'ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে য'ত নিযুক্তি পৰীক্ষাৰ ফলাফলৰ বাবে ৰৈ থকা প্ৰাৰ্থীসকলৰ বাবে সুখবৰ লৈ আহিছে কিয়নো কাইলৈ আসাম ডাইৰেক্ট ৰিকুৱাৰমেণ্টছৰ ফলাফল ঘোষণা কৰা হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই য'ত জনাইছে যে প্ৰাৰ্থীসকলে ফলাফল চাব পাৰিব চৰকাৰৰ ৱেবছাইট SEBA.online.org নিযুক্তি লাভ কৰিব য'ত 20,000তকৈও বেছি যুৱক যুৱতীয়ে পৰীক্ষাৰ্থীসকলৰ বাবে এই সুখবৰ নিবনুৱাসকলৰ বাবে সুখবৰ বুলি আমি ক'ব পাৰোঁ যিহেতু নিবনুৱাসকলৰ অপেক্ষা এতিয়া বৰ্তমান অন্ত পৰিছে যিহেতু কাইলৈ ঘোষণা কৰা হ'ব আসাম ডাইৰেক্ট ৰিকুৱাৰমেণ্টছৰ ফলাফল 20,000তকৈ বেছি যুৱক যুৱতীয়ে এতিয়া চৰকাৰী চাকৰি লাভ কৰিবলৈ সক্ষম হ'ব য'ত বিশেষ সতৰ্কতা অৱলম্বন কৰি এই পৰীক্ষা অনুষ্ঠিত কৰা হৈছিলে য'ত সমগ্ৰ ৰাজ্যজুৰি ইণ্টাৰনেট সেৱা কৰ্তন কৰি এই বিশেষ পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল আৰু সেই সময়তে আহি পৰিছে পৰীক্ষাৰ্থীসকলৰ বাবে ভাল খবৰ আহি পৰিছে কেইবা লক্ষ নিবনুৱাৰ এতিয়া অপেক্ষাৰ অন্ত পৰা দেখিবলৈ পোৱা গৈছে য'ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যেহেতু কাইলৈ আসাম ডাইৰেক্ট ৰিকুৱাৰমেণ্টছৰ ফলাফল ঘোষণা কৰা হ'ব আৰু SEBA.online.org ফলাফল চাব পাৰিব 20,000তকৈ বেছি যুৱক যুৱতীয়ে নিযুক্তি লাভ কৰিব